Hey friends, মোৰ ইউটিউব চেনেল ৰঞ্জিত কে ব্লগলৈ আপোনালোকৰ স্বাগতম। আজি মই আপোনালোকক দেখুৱাম 2x2 25 মেগাৱাট হাইড্ৰ পাৱাৰ প্ৰজেক্ট। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। হে ফ্ৰেণ্ডছ, এইটো চম্পাৱতী নদীৰ ওপৰত এই হাইড্ৰ পাৱাৰ প্ৰজেক্টটো আছে। এইটো 2x2 25 মেগাৱাটৰ পাৱাৰ মানে হাইড্ৰ পাৱাৰ প্ৰজেক্ট। এইবিলাক চাওক, এইবিলাক গেটবিলাক চাওক। এইটো পানী ইয়াতে ষ্টক কৰি ৰাখিছে। এইটো চম্পাৱতী নদী হয়, এইটো চিৰাং ডিষ্ট্ৰিক্টত পৰে এৰিয়াটো। এইটো চাওক, ইয়াতে টোটেল 18খন গেট আছে। মই আপোনালোকক গেটবোৰ ওচৰৰ পৰা দেখুৱাম। ফ্ৰেণ্ডছ, মই আহি পালোঁ এই গেটৰ কাষত। প্ৰথম গেট এইখন। সেইটো ৰাস্তা মানুহৰ কাৰণে এইখন ব্ৰিজ বনাই দিছে, মানুহৰ সুবিধাৰ কাৰণে। এইবোৰৰ মানুহ সেইপিনে যাবৰ কাৰণে, সেইপিনে মানুহ ইপিনে আহিবৰ কাৰণে। এইখন চাওক, প্ৰথম গেট এইখন। অলপ অলপ খুলি দিছে, পানী ওলাই আহিছে চাওক। সেইখন প্ৰথম গেট। টোটেলি এনেকৈ 18খন গেট আছে ইয়াত। এইটো চাওক, এইটো ইপিনে বেক চাইডত। ফ্ৰেণ্ডছ, এইটো মই আছোঁ এতিয়া পূৰা চেণ্টাৰত আছোঁ, মিডিলত আছোঁ। এইটো মোৰ বন্ধু গলিয়নটো থিয় হৈ আছে। এইটো চাওক, ইপিনে ৰাস্তাটো আৰু এইটো মোৰ এটা, ইপিনে মোৰ এটা, আৰু ইপিনে চাওক এইপিনে পানীয়ে নাই, নদী শুকাই গৈছে ইপিনে। এইপিনে চাওক, ওপৰত চাইছে নহয়, এইখন হ'ল কেৰেং। এই কেৰেঙৰ কাম হ'ল, যেতিয়া সেই গেটবিলাক যেতিয়া ৰিপেয়াৰিং কৰিব লাগে, এই গেটবিলাক, এই যে নিচত যিবিলাক গেট আছে, এইখন গেট যেতিয়া এই গেটখন যেতিয়া ৰিপেয়াৰিং কৰিব লাগে, তেতিয়া এই কেৰেঙৰ সহায়ত গেটখন ওপৰলৈ উঠুৱাই লৈ যায়। সেইখন ইয়াৰ পৰা ওলাই লৈ বাহিৰত লৈ যায়। বাহিৰত লৈ যাব, সেইখন মানে ৰিপেয়াৰিং কৰে। তেতিয়া কিবা কাৰণ ক'ৰবাত কিবা হৈ গ'লে তেতিয়া সেইটো ৰিপেয়াৰিং কৰাৰ কাৰণে এইখন কেৰেং ইউজ কৰে। তেতিয়া এইখন কেৰেং যিহেতু হুক দেখিছে, এইটো হুক, এইটো সেই গেটখন উঠোৱাৰ কাৰণে, নিচত যে গেটখন আছে এইটো উঠোৱাৰ কাৰণে সেইখন লিফ্টিং কৰে। লিফ্টিঙৰ কাৰণে এইখন উঠাই ৰাখিছে। সেইটো হুক, সেইটো যে পইণ্ট দেখিছে আপুনি নিচত, সেইটো পইণ্টত এইটো লগাই সেইটো গেটখন ওপৰত উঠুৱাই দিয়ে। এইটো চাওক, আমি প্ৰথমত সেইটো মূৰত আছিলোঁ, খোজকাঢ়ি আমি এইটো মূৰত আহি পালোঁ। আৰু ইপিনে চাওক, এইটো চাইছে। কাম ইয়াত ষ্টাৰ্ট হৈছিল 2005-2006 ভিতৰত ইয়াৰ কাম ষ্টাৰ্ট হৈছিল। ফ্ৰেণ্ডছ, বন্ধুসকল, এইটো দেখিছে, এইটো মানে গাঁও খেতিয়কবিলাকৰ কাৰণে এইটো বনাইছে। মানে যেতিয়া পানী এৰি দিয়ে খেতিয়কবিলাকৰ কাৰণে খেতি কৰিবলৈ, ইপিনে গাঁৱৰ মানুহবিলাকৰ কাৰণে পানী ইপিনে এৰি দিয়ে। সেই আগৰ গেটখন দেখিছে, সেই আগৰ গেটখন দি ইপিনে পানী ওলাই যায় বাহিৰত। গাঁওবোৰত ওচৰত যিবিলাক গাঁও আছে, মানুহ আছে, ইহঁতৰ কাৰণে এইটো মানে সুবিধা কৰি দিছে। এইটো দেখিবলৈ খুবেই ধুনীয়া লাগে। এইটো পাৰ্ক বনাই দিছে, সৰু এটা পাৰ্ক। মানে যেতিয়া মানুহ দেখিবলৈ আহিব, ফুৰিবলৈ আহে, তেতিয়া তাতে মানে বহিবলৈ এইটো পাৰ্ক বনাই দিছে। ফ্ৰেণ্ডছ, এইটো দেখিছে নহয়, এইটো ইপিনে এই পানীটো যায় টাৰবাইনত পৰে। এইটো টাৰবাইনৰ লগত কানেকশ্যন আছে। এই পানীটোৰ ইপিনে পানীটো গৈ সেই আগেদি টাৰবাইনত পানীটো পৰে। আগলৈ মই আপোনাক দেখুৱাম কেনেকৈ কোন পিনেদি টাৰবাইনত গৈ পৰে। বন্ধুসকল, এইটো পানীটো ইপিনেদি আহি এইখন ব্ৰিজৰ তলেদি এইটো পানীটো ইপিনেদি গৈ ইপিনে টাৰবাইনত সোমায়। এইটো টাৰবাইনত যাই পৰে। সেইটো হ'ল টাৰবাইন ৰুম। টাৰবাইনত যাই ইয়াতে পৰে পানীটো। চাওক, এইটো ইপিনে ইন হয়, আউট পিছপিনেদি আউট হৈ যায়। মই দেখুৱাম আউট কোন পিনেদি হয়। এইটো দেখিছে আগত, এইটো যিটো আমাৰ ইয়াতে যিটো কাৰেণ্টটো কাৰেণ্টটো যেতিয়া উৎপন্ন হোৱাৰ পিছত ইয়াতে এইটো ট্ৰান্সফৰ্মাৰ ইয়াতে ষ্টক কৰে। ষ্টক কৰাৰ পিছত এইপিনেদি চাওক, এইপিনেদি এইটো ডেলিভাৰী কৰি দিয়ে, মানে আউট কৰি দিয়ে এইপিনৰ পৰা। চাওক, এইটো চুইচ ইয়াত সৰু। ফ্ৰেণ্ডছ, এইটো দেখিছে, পানীটো এইপিনেদি আউট হৈ যায়। এইটো টাৰবাইন ৰুম। এইটো চাওক, পানীটো আউট হৈ গৈ আছে। এইটো চাওক, এইটো
ইপিনেদি পানীটো আউট কৰি দিয়ে। টাৰবাইনত যেতিয়া পানীটো পৰে ইন হৈ যায়, টাৰবাইনত পৰাৰ পিছত এইটো পানী ইপিনেদি ওলাই দিয়ে, মানে আউট কৰি দিয়ে ইপিনেদি পানীটো। বন্ধুসকল চাওক ইমান ধুনীয়া লাগিছে দেখি ওচৰৰ পৰা। ফ্ৰেণ্ডছ আমি নদীটোৰ বেক চাইডত আছোঁ। এইটো চাওক গেটবোৰ ইমান সুন্দৰ লাগিছে দেখি। নদীটোত পানী একেবাৰে নাইয়ে ইপিনে। চাওক পুৰা শিলে শিল। এইটো মোৰ বন্ধু গলিয়ন টুডু থিয় হৈ আছে, দেখি আছে। চাওক যেতিয়া বৰষুণ দিনত যিটো পানী ফ্লাড, যেতিয়া বানপানী হৈ যায় তেতিয়াহ'লে এই গেটবোৰ খুলি দিয়ে। তেতিয়াহে বন্ধুসকল ভিডিঅ'টো দেখি যদিহে ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পিছলৈ আকৌ লগ পাম এনেকুৱা নতুন ভিডিঅ'ৰ লগত। আজিলৈ বাই বাই।